আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু বৰ্তমান মোৰো ভাল। মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু বৰ্তমান মোৰো ভাল। আৰু আজি মই ভিডিঅ'টো বাহিৰতে আৰম্ভ কৰিছোঁ আৰু আজি বৰ ৰ'দ দিছে, দেখিছেনে? ভিতৰখনত থাকিব নোৱাৰিয়ে, সেইকাৰণে বাহিৰতে ভিডিঅ'টো আজি বনাইছোঁ। অকণমান বাহিৰত গছৰ বতাহবোৰ মাৰি আছে, অকণমান ছাঁ পৰি আছে আৰু সেইফালে মামা লিচি হৈ আছে বাৰাণ্ডাতে। আৰু আজি মই কি দেখাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কৰিব আৰু যদি কোনোবাই নতুনকৈ চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনি হৈছে আমাৰ পিছফালে থকা পথাৰখিনি। এইখিনি দেখিছে, এতিয়া ৰুই হৈ গৈছে, কিমান ধুনীয়া হৈ গৈছে পথাৰখিনি, সেউজীয়া সেউজীয়া গোটেইবোৰ। আৰু অলপ মাটি ৰুবলৈ আছে, আধাখিনি ৰুইছে বাৰু, প্ৰায়খিনিয়ে ৰুলে, মাজতে এডৰা দুডৰা তেনেকৈ আছে, এইখিনি ৰুব। আৰু কিমান ধুনীয়া হৈছে দেখিছে পথাৰবোৰ, এতিয়া দেখিবলৈ গোটেইবোৰ সেউজীয়া হৈ গৈছে। সেইফালে সেয়া ৰোৱনী আহিছে পথাৰৰ পৰা। আৰু এতিয়া মই চাহ অকণ খাই লওঁ, খাই বৈ কাম আছে, কাম কেইটামান কৰি লওঁ। এইকেইটা হৈছে মচুৰ দাইলৰ বৰ, এনেকৈ চাহ। আৰু এতিয়া কাপোৰ কেইটামান আছিলে, সেইকেইটা ধুই ল'লোঁ, কাপোৰকেইটা মেলি লওঁ ৰ'দটো থাকোঁতেই। আৰু ৰ'দ যি দিছে শুকাবই বাৰু। আৰু আজি আমাৰ দুপৰীয়া সাজত আছে এয়া মাছ, আজি মাছ লৈছিলে এইকেইটা, সৰু সৰু ভাঙন মাছৰ পোৱালি, এতিয়া বাছি ল'লোঁ। আজি টেঙা জোল বনাম। আৰু আজি আমাৰ ভাতৰ থালখন এনেকৈ সজালোঁ দুপৰীয়া সাজটো। এয়া মাছৰ টেঙা জোল, পেটু ভাজি, তাৰপৰা পাপৰ আৰু এয়া ফ্ৰাই কৰা মাছ। আজি এনেদৰেই আজি দুপৰীয়া সাজটো হৈ গ'ল।